हेलो फ्रेंड्स, आज मैं दुटा रेसिपी লৈ আহিছোঁ। रेसिपिটো হৈছে শেৱালি ফুলৰ পাতেৰে দুটা ৰেচিপি কেনেকৈ বনাইছোঁ মই আপোনালোকক আজি দেখুৱাম। আপোনালোকে যদি কেতিয়াও খোৱা নাই আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব পাৰে। এয়া দেখিছে দুই ধৰণৰ মই বনাইছোঁ। কেনেকৈনো বনালোঁ আহকচোন আমি চাওঁ ভিডিঅ'টো। এয়া মই শেৱালি ফুলৰ পাত গছৰ পৰা ছিঙি ভালদৰে ধুই আনিছোঁ। এতিয়া মই এখন কাঢ়ি ললোঁ। তাত মই এই পাতবিলাক ওলাই লৈছোঁ। ধুই ভালদৰে পানী যাবলৈ দিছিলোঁ। এতিয়া ইয়াত মই অলপ নিমখ দি দিম। নিমখখিনি দুই সাইডত ধুনীয়াকৈ লগাই ল'ম। এয়া নিমখ বেছি নহয়, দুইফালে ওপৰ ফাল তল ফাল দুইফালে সমানকৈ ভালদৰে হাতেৰে আঙুলিৰে মোহাৰি ভালদৰে লগাই ল'ম। লগাই তাক মই কেইমিনিটমানৰ কাৰণে থৈ দিম, যাতে নিমখখিনি পাতৰ ভিতৰত ভালদৰে সোমাই যায়। মই পাতখিনি থৈ দিছিলোঁ অলপ সময়ৰ বাবে। এতিয়া মই কেৰাহী পাতি তাত সামান্য তেল দি দিছোঁ, ৰিফাইন তেল। বেছি তেলৰ প্ৰয়োজন নহয় এইটো ৰেচিপিত, জাষ্ট যাতে লাগি নধৰে তাৰ বাবে। আৰু মই পাতবিলাক নিমখ সানি থৈ দিয়া পাতবিলাক এতিয়া দি দিছোঁ। একদম খাবলৈ মজা, একদম পাপৰৰ নিচিনা হয়। এতিয়া মই দুইফালে সেকি দিম এনেদৰে। একদম কুৰকুৰীয়া টাইপৰ হৈ যাব, একদম পাপৰৰ নিচিনা লাগে খাবলৈ। মই দুই সাইডতে হ'ব দিছোঁ ধুনীয়াকৈ। অতি সোনকালে হৈ যায়, অলপ ৰঙা ৰঙা হ'ব ধৰিছে। দেখিলেই গম পোৱা গৈছে যে এতিয়া কুৰকুৰীয়া হ'ব ধৰিছে। দুই সাইডতে মই ভালদৰে সেকি হেঁচি দিছোঁ। এতিয়া 2 নম্বৰ ৰেচিপিটো লৈ আহিছোঁ। এয়া মই বাতি এটাত বেচন লৈ লৈছোঁ। তাত নিমখ, হালধি আৰু জলকীয়া গুড়ি লৈ ভালদৰে পেষ্ট বনাম। পেষ্টটো অলপ পনীয়া হ'ব লাগিব, বেছি গোটা হ'লে ভাল নহ'ব। পানী দি দিছোঁ, অলপ পনীয়াকৈ মই পেষ্ট বনাই লৈছোঁ। তাত এখনকৈ মই শেৱালি ফুলৰ পাতবিলাক ডুবাই দিম। এয়া মই ডুবাই লৈছোঁ দুই সাইডত। দেখিছোঁ চাগে কেনেকৈ লৈছোঁ, পনীয়াকৈ লৈছিলোঁ মই। এতিয়া একেটা কেৰাহীতে মই অলপমান মিঠাতেল দি দিছিলোঁ। মিঠা নহয়, মই ৰিফাইন তেল দিছিলোঁ অলপ। আৰু পাতবিলাক এখনকৈ দি দিম ইয়াতে। এইটো ৰেচিপিটো তেলৰ বেছি প্ৰয়োজন নহয়। মই চামুচ এখনেৰে এতিয়া উল্টা পুল্টা এনেকৈ দি দুই সাইডতে অলপমান ৰঙা হ'বলৈ দিম। এয়া হৈছে। দুটা ৰেচিপি খাই বহুতে সোৱাদ লগা হয়। এখন হৈছে ৰঙা ৰঙা হৈছে। এইখিনি মই অলপ ছাইডত থৈ দিম আৰু ভালদৰে কুৰকুৰীয়া টাইপৰ হৈ যোৱালৈকে মই আৰু দুখনমান পাত দি দিম। এনেদৰে মই গোটেইবিলাক এটা দুটা পাত তেলত অলপ সামান্য তেলত ফ্ৰাই কৰি ল'ম। এইখন কুৰকুৰীয়া টাইপৰ হৈ গৈছে। এতিয়া মই এইবিলাক উঠাম। খাই একদম তিতা নালাগে, এনে এটা তিতা ভাৱ থাকে। শেৱালি ফুলটো অলপমান তিতা আৰু পাতটো অলপ তিতা লাগে, কিন্তু এনেদৰে বনালে একদম তিতা ভাৱটো নাথাকে। আৰু ডায়েবেটিছ ৰোগীৰ কাৰণে এইটো বহুতেই ভাল হয়, সিহঁতে খাবলৈ। এই দেখিলে মোৰ দুইটাই হৈ গ'ল, ধুনীয়া কুৰকুৰীয়া টাইপৰ হৈ গৈছে, খাবলৈ মজা লগা। দেখিছে এইটো পাপৰৰ নিচিনা হৈছে, একদম কুৰকুৰীয়া টাইপৰ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।